সোণৰ কাঠিৰ পৰশ পোৱা আলুপুলিয়া হাতেৰে কোনেনো ধুলি খাবতি একেটি ঘৰৰ দুটি মানুহ দুটি জীৱনৰ কথা শুনা এজুতি লতাৰ দুটি কলি দুটি জীৱনৰ কথা শুনা এজুতি লতাৰ দুটি কলি এটিয়ে নিয়ৰত আহে উমলি আনটিয়ে নিয়ৰৰ টোপাল নেপায় মাথো কৰে ভবা গুণা জীৱনত নিতৌ ঘৰ কোনোবাই পানী দিয়ে সোণৰ কৰ আনটিৰ জীৱনৰ আজিৰ সমল আনটিৰ জীৱনৰ আজিৰ সমল মাথো দুখৰে দিন গনা একেটি ঘৰৰ দুটি মানুহ দুটি জীৱনৰ কথা শুনা এটি জীৱনৰ কৰি ঘূৰে তাত পিছনে দেউতিৰ ৰহন কৰে আনটিৰ আশা ধূলিত বাগৰে আনটিৰ আশা ধূলিত বাগৰে নাই তাত পোহৰৰ এটি কণা এটি ঘৰৰ দুটি মানুহ এটিয়ে সৰগৰ ঘাটতে পায় সৰগৰ সোৱাদে মুখে আমুৱায় আনি দিবই অৱতাই কোনোবাই আজি আনটি জীৱনে হেৰুৱাই সুন্দৰ সৰগৰ মুধৈ কণা একেটি ঘৰৰ দুটি মানুহ দুটি জীৱনৰ কথা শুনা এজুতি লতাৰ দুটি কলি দুটি জীৱনৰ কথা শুনা